দিয়কচোন 20 টকামান। হা হা কি কৈছে? মৰমত 20 টকামান দিয়কচোন খাব কাৰণে চাহ খাম। 20 টকা দিলে চাহ খাব? ক'ত যায়? হা ক'ত ঘৰ? ক'ত ঘৰ? নগাঁৱত ঘৰ? ইয়াতে ক'ত আহিছে? নগাঁৱত ঘৰ? ইয়াতে ক'ত আহিছিল? এইফালে হালোৱা আছিলে। এতিয়া ক'ত যাব? এতিয়া যাম, এই চেণ্টিগেটত যাম। এতিয়া কিবা কাম কৰি আছে নেকি? কাম কৰি আছে। কি কাম কৰি আছে? এই বেৰা বেৰ চেৰ দিব লাগে। কোনোবা কি মালিকৰ ঘৰত? কোন মালিক? মালিকৰ নাম নাজানো নহয়। এতিয়া ৰাতি হৈ আছে, ক'ত থাকিব? এইফালে ক'ত থাকিম আৰু। কিবা খাইছে? কিবা খাইছেনে? কিবা খাব? দিয়কচোন 20 টকামান। হা হা কি কৈছে? মৰমত 20 টকামান দিয়কচোন খাব কাৰণে চাহ খাম। 20 টকা দিলে চাহ খাব? ৰ'ব 1 মিনিট। ৰাতিপুৱাৰ পৰা? ৰাতিপুৱা ৰুটি খাইছোঁ 4টা। এতিয়া খাবলৈ পইচা নাই? খাবলৈ হৈছে এতিয়া। 12 বজা ভাত খালোঁ। 12টাৰ পৰা ওলাইছোঁ আৰু। 12টাৰ পৰা ওলাইছে? এই বুলি যাই আছে খোজকাঢ়ি? পূজা আছে। এইটো লওক, খুচুৰা এইটো দি চাহ খাই ল'ব। পূজা আছে, এতিয়া মই নগ'লে ঘৰতে পূজাটো নহ'ব ন। এতিয়া ঘৰত যাব? ঘৰত নগাঁও কি গাড়ী দি যাব? ভাড়া আছে আপোনাৰ? ভাড়া আছে নে নাই? আছে, মালিক এজন আহিব আৰু ল'বৰ কাৰণে। এই আগত এইবিলাক হোটেল আছে, হোটেলত কিবা খাই লওক আগত। আৰু মোৰ ঘৰে এইফালে আগতে আছে, মই আপোনাক দেখি আছোঁ মানে খোজকাঢ়ি আহি আছে না, মই বোলো ক'ত বা যাই আছে, কিবা অসুবিধা পৰিছে নেকি আপোনাৰ, সেইকাৰণে সুধিবলৈ অলপ কৈছোঁ। আহিম আকৌ মানে আহিলে আৰু আপোনাৰ নম্বৰটো দিয়কচোন। মোৰ নম্বৰটো আপোনাৰ মোবাইল আছে নেকি? মোবাইল নাই নহয়। কি দিম, মোৰ লগত কলম নাহে, কিহেত লিখি দিম কওক? কলম আছে আপোনাৰ লগত? কলম আছে। কলমটো দিয়ক। আহিলে আৰু সোমাই গ'লে কিবা এটা কাম কৰি পেলাই যাব পাৰিম। কাগজ আছে? ভালেই আছে, মানে আজি মানে তাতেও মানে পূজা লাগিছে ন। পূজা মানে ছুটি দিছে পূজাৰ কাৰণে। এই ৰাতিকে কিহত যাব আপুনি এতিয়া? পূজা পাতিছে মানে পূজা। আপুনি এতিয়া কিহত যাব? আজি নগ'লেও মানে কালি ৰাতিপুৱা গুচি যাম আৰু। আজি ৰাতিটো ক'ত থাকিব আপুনি? ৰাতিটো থাকিম ষ্টেচনত। ষ্টেচনত থাকিব? ষ্টেচন আপোনাৰ এইফালে ৰেল ষ্টেচন আছে? এইফালে আছে, ইফালৰ পৰা ইউটিউবত গ'লে মানে পাই যাম ষ্টেচন। হ'ব, আপোনাক মই নাম্বাৰটো দি দিওঁ, যেতিয়া আহে কিবা দৰকাৰ হ'লে মোক ফোন দিব। এইটো গাঁওটোৰ নাম কি? এইখিনি আপোনাৰ দেওহাটী বুলি কয়, দেওহাটী। মানে আজি পূজাৰ দিন ন, পইচা পাতি নিদিয়ে মানে। পইচা দিয়া নাই মালিকে? আপোনাৰ গাড়ী ভাড়া আছেনে নাই সঁচাকৈ কওক? গাড়ীটো আনিব এইফালৰ পৰা। এইফালে আহক, এইফালে আহক। এই কলমটো আপোনাৰে, ৰাখি দিয়ক, মোৰ দৰকাৰ নাই। শুনক খুৰা, এইটো লৈ যাওক, ৰাস্তাত আৰু কিবা লাগিব পাৰে না, এতিয়া কিবা খাই লওক। আহিছোঁ খুৰা।